নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ এইটো বছৰত আপোনালোকে আমাক এগালমান মৰম দিব আৰু আগুৱাই লৈ যাব। আজি বহুদিনৰ পাছত আপোনালোকৰ মাজলৈ অলপমান অনুভৱ লৈ আহিছোঁ। বিশেষ কথা এইটো যে অনুভৱখিনি মোৰ নহয়, আপোনালোকৰে মাজৰ কোনোবা এজনৰ। অনুভৱী মনৰ এই মজিয়ালৈ নিজৰ অনুভৱখিনি লিখি পঠাইছে বিশ্বজিৎ হাজৰিকা নামৰ দাদা এজনে। কিবা আছে তেওঁৰ অনুভৱখিনি, বলকচোন পঢ়ি চাওঁ। নিচিহ্ন শব্দৰ মায়াজালত বান্ধ খাই কবিতা লিখিবলৈ সকলোৰে হাবিয়াস থাকে, মন থাকে। বন্ধ কোঠালিৰ উন্মুক্ত খিৰিকীৰে সোমাই অহা কোমল বতাহজাকে কেতিয়াবা প্ৰশ্ন কৰে, কি পালা জীৱন যুদ্ধৰ সৈতে খেলি? উত্তৰত মাথো নিৰুত্তৰ। কেতিয়াবা প্ৰেমৰ মায়াজাল আঁতৰাই জীৱন জীয়াবলৈ মন যায়। প্ৰেমৰ অবিহনে জীয়াই থাকিব নোৱাৰি নেকি? এই প্ৰশ্নৰ উত্তৰত আকৌ নিৰুত্তৰ। এই আধা লিখা জীৱনীৰ প্ৰতিটো পৃষ্ঠাই যেন আজি আধৰুৱা, পুৰাবলৈ শব্দৰ অভাৱ। প্ৰতিটো পৃষ্ঠাই কেৱল ভৰি আছে কেৱল সীমাহীন প্ৰশ্নবোধক চিনৰ দলিচাৰে। জীৱনৰ কথা আজি ক'ব খোজা নাই, ক'ব খুজিছোঁ অব্যক্ত বাসনাৰে ভৰি পৰা মৰহি যাব খোজা ৰক্ত গোলাপ পাহিৰ কথা। আজি পাতিব খুজিছোঁ আধৰুৱা প্ৰেমৰ দলিচা আঁতৰাই কাঁইটীয়া গোলাপজোপাৰ কথা। প্ৰেম হয়তো সকলোৰে হৈছে, কিন্তু প্ৰেম যেতিয়া প্ৰাপ্তিৰ অন্তিম ক্ষণত থাকিও আধৰুৱা হৈ ৰয়, কেনেকুৱা লাগে বাৰু? নিশ্চয়কৈ বিষাদেৰে ভৰা অশ্ৰুসিক্ত নয়নৰ প্ৰতিফল নহ'বনে? সফল আৰু বিফল এই শব্দ দুটাৰ এটা সুকীয়া সুকীয়া মাদকতা আছে। সফলতাক উদযাপন কৰিবলৈ বিফলতাক এদিন অতিক্ৰম কৰিব লাগিব, এয়া নিতান্তই প্ৰয়োজনীয়। মাদকতা বুলি এইকাৰণেই কৈছোঁ, বিফলতাৰ অবিহনে সফলতাৰ মুখ দেখা সম্ভৱটো নহয়। অনুভৱখিনিৰ লগত তেওঁ এটা কবিতাও লিখি পঠাইছে। কবিতাৰ শিৰোনাম অব্যক্ত বাসনা। মৃত্যুৰ প্ৰিয় ঠিকনাত তুমিবিহীন মোৰ এই জীৱন যাত্ৰা, পাতনি কেতিয়াও আওৰাব বিচৰা নাই। শেষ ক'ত হ'ব মোৰ ধাৰণাও নাই। ক্ষণ গণিছোঁ কেৱল তোমাৰ অপেক্ষাত, অব্যক্ত বাসনাৰ গোলাপৰ পাহি তুমি। মই যদি তোমাৰ বাবে এখন ৰিক্ত হৃদয়, তেন্তে তুমি মোৰ বাবে কি জানা? পূৰ্ণতাৰ লক্ষ্য, হেঁপাহৰ প্ৰাপ্তি। কেতিয়াবা মদিৰা পান কৰিছানে? নিশ্চয় কৰা নাই চাগে। মদিৰাৰ ৰাগীত বাহিৰ হোৱা ব্যক্ত ব্যথাৰ অব্যক্ত কথাবোৰ শুনিবাচোন কেতিয়াবা। অনুভৱ কৰিম তেতিয়া প্ৰেমৰ মিছা অনুভূতি। তুমি জানানে যাত্ৰা এটাৰ আৰম্ভণি ক'ৰ পৰা হয়? মইত যেতিয়া আৰম্ভ হয় আৰু আমিত যেতিয়া শেষ হয়, আৰু বেদনাৰ প্ৰত্যাখ্যাত যেতিয়া আশাৰ সঞ্চাৰ হয়। মোৰ যাত্ৰাৰ আৰম্ভণি তোমাতে, মোৰ যাত্ৰাৰ শেষো তোমাতে। মাথো এটা অনুৰোধ তোমালৈ, তুমি কেতিয়াও আনৰ নহ'বা। ধন্যবাদ।